गहापुर राजगढ़ में मिसिंग समुदाय के 3 जातीय समूहों द्वारा सड़क ब्लॉक करने की ये कार्रवाई केवल असंतोष का प्रतीक नहीं है, बल्कि ये क्षेत्रीय तनाव और प्रशासनिक चूक का भी संकेत देती है। अरुणाचल प्रदेश के कुछ स्वदेशी लोगों द्वारा असम से प्रवास कर काम कर रहे लोगों पर किए गए कथित हमलों और हत्याओं ने गुस्से की आग को भड़काया है। मांगे अपराधियों के खिलाफ सख्त कार्रवाई, अरुणाचल सरकार की सक्रिय भूमिका, पीड़ितों को न्याय दिलाने की गारंटी, सड़क अवरोध। इस 1 दिवसीय विरोध ने न केवल आवाज उठाई बल्कि स्थानीय प्रशासन और सरकार को चेतावनी भी दी कि यदि कोई ठोस कदम नहीं उठाया गया तो आंदोलन और भी बड़ा होगा। भविष्य की चेतावनी, समुदायों ने ये साफ कर दिया है कि यदि न्याय नहीं मिला तो वे आंदोलन को और मजबूत करेंगे, जिसमें हो सकता है कि पूरे उत्तर पूर्व क्षेत्र में असंतोष फैल जाए। আমি আজিৰ এই কাৰ্যসূচীটো লোৱাৰ প্ৰধান কাৰণ হ'ল যোৱাটো বছৰে বছৰে অৰুণাচলীয়ে আমাক যি কৰিছে এইখিনি কথা নকওঁৱে আৰু এই চলিত মাহত দুটাকৈ অসমৰ উটান যুৱকক পশুপক্ষীৰ দৰে হত্যা কৰিছে। সেই হত্যাই মানে অসম কপাই গৈছে। গতিকে আমি সংগঠনৰ মানুহ হিচাপে অৰুণাচলৰ প্ৰত্যেকটো গেট আমি বন্ধ কৰিবলৈ বাধ্য হৈছো। যেতিয়ালৈকে এই হুটান যুৱক দুজনক কিয় হত্যা কৰিলে আৰু কিয় হত্যা কৰিব লগা হ'ল এইখিনি বিচাৰ নোপোৱালৈকে আমি অসম অৰুণাচলৰ পথবোৰ আমি এতিয়া বন্ধ কৰিবলৈ বাধ্য হৈছো। অসম অৰুণাচলৰ কিবা এটা ষড়যন্ত্ৰ আছে বুলি ভাবে? ষড়যন্ত্ৰ আছে বুলিতো এতিয়া ভাবিব লাগিব, কাৰণ সিদিনালৈকে আমি অসম অৰুণাচল বিশেষকৈ আমাৰ মিচিং আৰু খাদীসকল ভাই ভাই আছিলো। আমি এটা প্ৰদেশ বুলি ভাবিছিলো, কিন্তু আজি তেওঁলোকে দেখুৱাই দিছে যে তেওঁলোকে জংগলত থাকি সম্পূৰ্ণ জংগলীয়া হৈ গৈছে। পশুপক্ষীৰ দৰে ইহঁতৰ আচৰণবিলাক হৈছে। দুজন যুৱকে পেটৰ তাৰণাত হাজিৰা কৰিবলৈ যোৱা দুজন যুৱকক অত্যাচাৰ কৰি প্ৰচাৰ কৰি হত্যা কৰিব পৰা জাতিটো কেনেকুৱা জাতি হ'ব লাগিব বা অঞ্চলটো কেনেকুৱা জাতি হ'ব লাগিব, তাকে মই আপোনালোকৰ চেনেলৰ যোগেদি মই গৰিহণা দিছো। তেওঁলোকে এই অত্যালীলা এই হত্যাকাণ্ড কিয় কৰিলে আৰু তেওঁলোকে উচিত ব্যৱস্থা কৰি অৰুণাচল চৰকাৰে এই হত্যাকাৰীক ফাঁচি দিবলৈ আহ্বান জনাইছো। অৰুণাচলত যাব কাৰণে আমাক পাছ লাগে, আমাৰ অসমত আহিব কাৰণে পাছ নালাগে, হেঁতে ফ্ৰীকে আহিব পাৰে। এইটো অসম চৰকাৰ বা ভাৰত চৰকাৰৰ এই নিয়মখিনি আমি বুজি পোৱা নাই। তেওঁলোকে আমি অসম অৰুণাচললৈ সোমাব লগা হ'লে জন্তুৰ দৰে আমাৰ পাছ লাগে। তেওঁলোকে অসমত বিভিন্ন জেগাত বিচৰণ কৰিবলৈ তেওঁলোকক একো প্ৰতিবন্ধক নাই। গতিকে এইখিনিও আমাৰ মানে আঁতৰ হৈ ৰ'ল যে চেন্ট্ৰেল চৰকাৰে কিয় তেওঁলোকক ইমান সুৰক্ষিত কৰি ৰাখিছে। এইটো মইতো একেবাৰে ক'ব নোৱাৰিম। তথাপি মই আচৰিত লাগে যে আমি অৰুণাচল সোমাব লগা হ'লে পাছ ল'ব লাগে আৰু ইয়ালৈ আহিবলৈ তেওঁলোকক পাছ নালাগে। আৰু গেটবিলাকৰ কি তাগিদা পুলিচ বিলাকে বাপৰে, ইচ্ছা কৰিলে এৰি দিব, ইচ্ছা নকৰিলে এনেই থিয় কৰাই ৰাখিব। গতিকে আমাক মানুহৰ দৰে ব্যৱহাৰ নকৰে অৰুণাচল। গতিকে এইখিনিও চেন্ট্ৰেল চৰকাৰে চিন্তা কৰিব হ'ল যে আমি ইমান জংগলী হৈ থকা নাই, আমাক পাৰ্মিশ্যন লাগে অৰুণাচল যাবলৈ। ইহঁতে ইমান নিপুণ নহয় যে ইয়ালৈ আহিবলৈ পাৰ্মিশ্যন নালাগে। গতিকে এইখিনিয়ে মই ক'ব বিচাৰো। আৰু এবাৰ মই ক'ব বিচাৰো, সম্পূৰ্ণ মৃত্যুৰ তদন্ত লগতে ক্ষতিপূৰণ লগতে মানে এই হত্যাকাৰীক ফাঁচি দিব লাগে, এইটোৱে মই আহ্বান জনাইছো। ন্যায় নাপালে কি কৰি যাব? অসম অৰুণাচল গেটবোৰ আমি বন্ধ কৰি যাম। তেওঁলোকেও কেনেকে যাতায়াতি কৰে, কেনেকে বাণিজ্য কৰে, ৰাজধানী যাবলৈ অসম গঠকি যাব লাগে তেওঁলোকে। এইখিনি ৰাস্তা আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। আজি অৰ্থনৈতিক কাৰ্যসূচীৰ জৰিয়তে আমি অৰুণাচল চৰকাৰক স্পষ্টকে দাবী জনাইছো আৰু আমি সকিয়নি প্ৰদান কৰিছো যে অতি শীঘ্ৰে প্ৰভাস দলে আৰু আমাৰ শংকৰ বেগুৰ হত্যাৰ ন্যায় লাগিব আৰু ফাষ্ট ট্ৰেকৰ আদালতৰ জৰিয়তে বিচাৰ কৰি সেই যি দুগৰাকী হত্যাকাৰী সেই দুগৰাকী হত্যাকাৰী শাস্তি প্ৰদান কৰিব লাগিব। আৰু যি দুগৰাকীক হত্যা কৰিলে সেই দুগৰাকী হত্যা কৰা যুৱকৰ যি ক্ষতিপূৰণ সেই ক্ষতিপূৰণ আমি দাবী কৰিছো। আৰু আমি এটা কথা স্পষ্টকে জনাব বিচাৰিছো যে যদিহে সেই দুগৰাকী হত্যা কৰা যুৱকৰ যদি উচিত বিচাৰ নহয়, তেতিয়াহ'লে আমি আজিৰ সেই কাৰ্যসূচীত যি ধৰণে আমি ৰূপায়ণ কৰিছো, ইয়াতকে আমি অনাগত দিনত সঠিক জংগী আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু অসমত বহু আমাৰ অসমীয়া যুৱক যুৱতীয়ে কৰ্মৰত অৱস্থাত আছে। এই কৰ্মৰত অৱস্থাত থকা যুৱক যুৱতী ব্যক্তিসকলক বা আমাৰ যুৱক যুৱতীসকলক
সুৰক্ষিত কৰিব লাগিব আৰু নিৰাপত্তা প্ৰদান কৰিব লাগিব, তাক আশ্বস্ত কৰিব লাগিব অৰুণাচল চৰকাৰে। আৰু আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীক আমি সেই গোটেই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে আমি দাবী জনাইছো। অতি শীঘ্ৰে অসম চৰকাৰে অৰুণাচল চৰকাৰৰ লগত বহি এই গোটেই বিষয়টো এটা সুনিশ্চিতভাৱে অসমৰ পৰা অৰুণাচলত বসবাস কৰি থকা কৰ্মসূত্ৰে কাম কৰি থকা যুৱক যুৱতীসকলক সুৰক্ষিত আৰু নিৰাপত্তা প্ৰদান কৰিব লাগিব। আৰু যি দুগৰাকী হত্যা কৰা হ'ল যুৱকক, সেই দুগৰাকী যুৱকৰ হত্যাৰ উচিত বিচাৰ হ'ব লাগিব। আৰু যি দুগৰাকী হত্যাকাৰী, সেই দুগৰাকী হত্যাকাৰী ফাঁচি হ'ব লাগিব। আৰু অনাগত দিনত এই হত্যাকাৰী হত্যা বন্ধ কৰিব লাগিব অৰুণাচল চৰকাৰে। অন্যথা আমি গম পাইছো যে অৰুণাচলৰ নিচি সম্প্ৰদায়ৰ দুজন যুৱকে প্ৰভাস দলে যোৱা 18 জুন তাৰিখে হত্যা কৰিছিল চিম্ফুত, আৰু যোৱা 13 জুলাই তাৰিখে নিচি যুৱক এগৰাকী ৰয়িঙত আমাৰ যি পেগু আমাৰ শংকৰ পেগু হত্যা কৰিলে ৰয়িঙত কৰ্মৰত অৱস্থাত। সেই দুগৰাকী ব্যক্তিক আমি চিনাক্ত কৰা হৈছে। ইতিমধ্যে আমি গম পাইছো জেল হাজতলৈ প্ৰেৰণ কৰিছে। অকল জেল হাজতলৈ প্ৰেৰণ কৰিয়েই শান্ত থাকিলে নহ'ব, তেখেতসকলক উচিত শাস্তিৰ কাৰণে ফাঁচি দিয়াৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা অনাগত দিনত ইয়াতকে জংগী গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।